নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। Check the ladies. মিছা ক'লে কিডাল হ'ব? প্ৰথমতে অকণমান মানুহ নিচিনা লগা আছিল, তাৰ পাছত যেতিয়া এই বিষাক্ত মেকআপডাল কৰিলা তাৰ পাছত একেবাৰে বেলেগ গ্ৰহৰ প্ৰাণীৰ নিচিনা লগা হৈছে। হাত চাত সকলো কলা, অকল মুখখন বগা। মানে তোমালোকে এইবিলাক কৰি কিনে মানুহক বুজাব কি বিচাৰা যে কলা মানুহ ধুনীয়া নহয়, মানুহ এটা অকল বগা হ'লেই ধুনীয়া হ'ব পাৰে? মানে বন্ধু বান্ধৱীসকল, মই এটা কথা বুজি নাপাওঁ যে এওঁলোকে এইবিলাক কৰি কিনে বুজাব কি বিচাৰে যে মানুহ এটা বগা হ'লেই ধুনীয়া, কলা মানুহ ধুনীয়া হ'ব নোৱাৰে, কলা মানুহ দেখাত ঠৌকা হ'ব নোৱাৰে। আচলতে কথাটো এনেকুৱা নহয়। এজন মানুহ যে বগা হ'লেই ধুনীয়া হ'ব, আচলতে তেনেকুৱা নহয়। এইবিলাক মানুহৰ একোটা ভুল ধাৰণা। এজন ল'ৰা বা ছোৱালী কলা হ'লেও ধুনীয়া হ'ব পাৰে। দাদা, মই গম পাইছোঁ আপুনি এইবিলাক ডাইলগ কিয় মাৰি আছে। আপুনি যে কলা সেইকাৰণে ন? जोर जोर से बोल के लोगों को स्कीमें बता दे। ओह, তেতিয়াহ'লে বন্ধুসকল আমি ক'ত আছিলোঁ? নতুন জাঙিয়া কিলো চা না। বাপৰে বাপ মক্কেলামি! নতুন জাঙিয়া কিনিছা বুলি মানুহক দেখাই ফুৰিব লাগে নে? ইমান যদি মানুহক দেখাবই মন আছে তেতিয়াহ'লে লুংগিখন খুলি দিয়া আৰু তাৰ পাছত তেনেকেই ঘূৰি ফুৰা। তাৰ পাছত কাকো দেখাব ইচ্ছা নকৰিলেও সকলোৱে দেখা পাব, সকলোৱে। তোমালোকে কোৱাচোন বন্ধুসকল, মই কিবা মিছা কৈছো নেকি? ये बड़ी अच्छी बात कही आप। আৰু বন্ধুসকল, সাধাৰণ জাঙিয়াটো দেখি এইকেইটা ইমান চক কিয় খালে? ও কেলা জাঙিয়াটো এইটো দেখোন। क्यों बे ओवर एक्टिंग करता है साला? ओवर एक्टिंग की औलाद। अब तेरे को बराबर होता नहीं क्या बोलने को? चले एक काम कर, 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के। ইয়াকে কয় মানুহৰূপী গাধ। যোনসকলে আগতে মানুহৰূপী গাধ দেখা নাছিলা তেওঁলোকে ভালদৰে চাই লোৱা। এনেকুৱা প্ৰাণী আৰু দেখিবলৈ নাপাবও পাৰা, সেইকাৰণে ভালকৈ চকুকেইটা মেলি চাই লোৱা। ভাল কথা, ভাল লাগিল চাই। ইয়াই আমাৰ দেশৰ ভৱিষ্যত। মাকে পাদা ভিডিঅ' ৰিলছত আপলোড কৰি দিছে বে। কি মানুহ বে! মই যদি এনেকুৱা কৰিলোঁ হয় তেতিয়াহ'লে মোক কাটি কিনে মাংস বনাই খালে হয়। কিন্তু ইয়াতে চোৱা, একো ৰিয়েকশ্যনে নাই। খুৰীমা অকণমান চিৰিয়াছ হওক, আজি পাতি থকা ভিডিঅ' আপলোড কৰিছে, কালি হাগি মানে তেনেকুৱা ভিডিঅ' আপলোড কৰি দিওঁতে আৰু সময় নালাগে। ডেঞ্জাৰ বস্তু আছে আপোনাৰ ছোৱালী। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাব একেবাৰে নাপাহৰিবা। আৰু শেষত আকৌ এবাৰ কৈছোঁ যে ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছিল, অকণমান ধেমালি কৰি, অকণমান জমনি কৰি বনোৱা হৈছিল, সেইকাৰণে কোনো যাতে চিৰিয়াছলি নোলোৱা। ভিডিঅ'টোতো লাইক কৰিবা। আৰু যদি চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছা, মানে মোক যদি আজি প্ৰথমবাৰৰ কাৰণে দেখা পাইছা, মোৰ থপৰাটো প্ৰথমবাৰৰ কাৰণে দেখিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত যে আছে সেই বেল আইকনটো, সেইটো ক্লিক কৰি অলপ ছেট কৰি দিব একেবাৰে নাপাহৰিবা। তেতিয়াহে মই ভিডিঅ' দিলে তোমালোকে গম পাবা, নটিফিকেশ্যন পাবা আৰু পোনপটীয়াভাৱে চাবলৈ পাবা। তেতিয়াহ'লে বন্ধুসকল, অতি সোনকালে লগ পাম এটা ভিডিঅ'ৰ সৈতে। চ' বাই বাই, ষ্টে টিউন, ছাবস্ক্ৰাইব কৰি থৈ জয় আই অসম। बिहू नाचला बहुत धुनिया लगे।